অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্যক আপোনাৰ বাৰু মনত আছেনে? যদি আপোনালোকৰ মনত পৰা নাই, মই আপোনালোকক মনত পেলাইছোঁ। আলসুৱা মন, বহাগত বিৰিণাৰ বিয়া, অথেলো এই ছবিকেইখনত অভিনয় কৰিছে তেখেতে। বন্ধু-বান্ধৱীসকল, অৰূপ বৈশ্য বৰ্তমান বিবাহপাশত আবদ্ধ হ'ল আৰু তেখেতৰ সহধৰ্মিনীৰ নাম হ'ল সংগীতা বৈশ্য। বন্ধু-বান্ধৱীসকল, তেখেতলোকৰ দুয়োৰে এটা ল'ৰা সন্তান আছে আৰু ল'ৰা সন্তানটোৰ নাম হ'ল জীচান বৈশ্য। আৰু আজি এই ভিডিঅ'টো বনোৱা উদ্দেশ্যটো হ'ল তেখেতলোকৰ সন্তানটো। আপোনালোক সকলোকে আজি মই দেখুৱাম তেখেতলোকৰ সন্তানটো আৰু কিমান ধুনীয়া আপোনালোকক দেখুৱাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য আৰু সংগীতা বৈশ্যৰ ল'ৰা সন্তানটোৰ দেখিবলৈ কাৰ নিচিনা, আৰু লগতে জনাব তেওঁলোকৰ সন্তানটোৰ নামটো কেনে হৈছে। আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে চেনেলটোত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি থ'ব। তেতিয়া আপুনি আমাৰ ভিডিঅ' ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। বন্ধু-বান্ধৱীসকল, এতিয়া ব'লকচোন আমি অভিনেতা অৰূপ বৈশ্য আৰু সংগীতা বৈশ্যৰ ল'ৰা সন্তানটোক চাই লওঁ।